অনুশীলনী 1.1 8 নম্বৰ প্ৰশ্নটো আছে তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা তো 8 1 আছে 3/2 তো প্ৰতিক্ৰম মানে আমাৰ কি আছিল প্ৰতিক্ৰম মানে আছিল গুণাত্মক বিপৰীত গতিকে আমি লিখিম 3/2 ৰ প্ৰতিক্ৰম তো কোনো এটা সংখ্যা a এর যদি প্ৰতিক্ৰম হয় কিমান হয় 1/a হয় গতিকে 3/2 টো ইয়াত a গতিকে 1/a লিখিলো হয় না এতিয়া 3 টো ওপৰত গৈ পূৰণ হৈ যাব গতিকে 3 1 গুণ 3 হৈ গল 2/3 এটো হল 3/2 ৰ প্ৰতিক্ৰম 2/3 এতিয়া আমি 2 নম্বৰটো চাও 2 নম্বৰটো কি কৈছে -5/12 ঠিক আছে তো -5/12 ৰ প্ৰতিক্ৰম এটো a হয় -5/12 টু a গতিকে 1/a লিখিব লাগিল 1/-5/12 12 টো ওপৰত গৈ পূৰণ হৈ গল আৰু তলত -5 বাই টু মাইনাস টু আগফালে আনি -12/5 দুটাৰ এটা লিখিলে হল তোমালোকে ঠিক আছে এইবাৰ আমাক 9 নম্বৰ প্ৰশ্নটোত কৈছে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি তো 9 নম্বৰ প্ৰশ্নটো খুবই দৰকাৰী প্ৰশ্ন এটো তোমালোকে ভালদৰে জানি থবা এতিয়া প্ৰতিক্ৰমৰ সৈতে একে হোৱা আমি প্ৰতিক্ৰমৰ সৈতে একে হোৱা পৰিমেয় সংখ্যা হল এতিয়া চাবা এটো 1 ঠিক আছে 1 ৰ আমি প্ৰতিক্ৰম উলিয়াম 1 ৰ প্ৰতিক্ৰম কি হ'ব 1/1 মানে কিমান একে হ'বনে তো সংখ্যাটো আৰু ইয়াৰ প্ৰতিক্ৰমটো একে হ'ল নে গতিকে এটা হ'ল আমাৰ প্ৰতিক্ৰমৰ সৈতে একে হোৱা সংখ্যা এটা হ'ল 1 আৰু 1 টো এটা পৰিমেয় সংখ্যা হয় না এইবাৰ আমি -1 ললো -1 ৰ প্ৰতিক্ৰম কি হ'ব 1/-1 1/-1 মানে কিমান -1 এ হ'ব অৰ্থাৎ -1 ৰ আমি প্ৰতিক্ৰম ললো -1 এ পালো গতিকে -1 ৰ ক্ষেত্ৰটো হ'ব গতিকে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা হ'ল 1 আৰু -1 এবাৰ আমি 10 নম্বৰটো কৰিম 10 নম্বৰটোত কি কৈছে -25/26 ক 5/13 ৰ প্ৰতিক্ৰমৰে পূৰণ কৰা তো 5/13 ৰ প্ৰতিক্ৰম প্ৰথমতে উলিয়াই ল'ব লাগিব তো 5/13 ৰ প্ৰতিক্ৰম কিমান হ'ব 1/5/13 হ'বনে 1/a হলে ঠিক আছে তো 13 টো ওপৰত গৈ পূৰণ হৈ যাব আৰু তলত 5 থাকিব অৰ্থাৎ 13/5 হল এতিয়া প্ৰশ্ন মতে আমাক কি কৈছে -25/26 এতেকে -25/26 ইনটু এই প্ৰতিক্ৰমটোৰে পূৰণ কৰিব লাগে 13/5 ঠিক আছে তো 13 ৰে 13 ক ভাগ কৰিলে একবাৰ 26 ক ভাগ কৰিলে দুইবাৰ 5 ৰে 5 ক ভাগ কৰিলে একবাৰ 25 ক ভাগ কৰিলে 5 বাৰ ইয়াতে -5 থাকিল -5 ইনটু 1 কিমান হ'ব -5 এ হ'ব আৰু ইয়াতে 2 ইনটু 1 2 অৰ্থাৎ -5/2 তো গতিকে আমাৰ এনসাৰটো হ'ল -5/2 এইবাৰ 11 নম্বৰ প্ৰশ্নটোত আমাক কি কৈছে কি বিধি প্ৰয়োগ হৈছে লিখা তো 11 ৰ 1 টোত আছে আমাৰ -3/5 into -2/7 equal to -2/7 into -3/5
একো কৰিবলগীয়া নাই ইয়াতে -3/5 ক a ধৰা পূৰণ আছে পূৰণ -2/7 ক b অৰ্থাৎ এটো a * b হল ইফালে -2/7 ক আমি কি ধৰিছিলো b ধৰিছিলো গতিকে এটো b * -3/5 টু a অৰ্থাৎ a * b = b * a এখিনি তোমালোকে লিখিব নালাগে মই বুজোৱাৰ বাবে লিখিছো তো ইয়াতে a পূৰণ b সমান b পূৰণ a কি বিধি আছিল আমাৰ ক্ৰম বিনিময় বিধি ইহতে নিজৰ স্থান হলনি কৰিছে গতিকে 1 নম্বৰৰ উত্তৰটো হ'ব ক্ৰম বিনিময় বিধি ঠিক আছে এবাৰ 2 নম্বৰটোত আছে -4/5 plus 0 equal to -4/5 equal to 0 plus -4/5 a plus 0 equal to 0 plus a এনেকৈ হৈছে নে -4/5 টক a ধৰিলে a plus 0 কৰিলো -4/5 এ পালো অৰ্থাৎ a পালো আৰু 0 plus a ঠিক আছে এই মানে 0 plus -4/5 মানে a তো কি আছিল এটো আমাৰ কি বিধি আছিল কোনো এটা পৰিমেয় সংখ্যাৰ লগত যদি আমি শূন্য যোগ কৰো সেই পৰিমেয় সংখ্যাটোৱে পাও এটো আছিল যোগাত্মক অভেদ ঠিক আছে এইবাৰ আমাৰ 3 নম্বৰটো 11 নম্বৰৰ 3 নম্বৰ কি আছে 2/9 into 1 equal to 1 into 2/9 equal to 2/9 এটো সোয়া a into 1 equal to 1 into a equal to a কি বিধি আছিল কোনো এটা পৰিমেয় সংখ্যাৰ লগত যদি 1 পূৰণ কৰো সেই পৰিমেয় সংখ্যাটোকে পাও এটো কি বিধি আছিল উত্তৰটো হ'ব গুণাত্মক অভেদ ঠিক আছে তো আমাৰ 11 নম্বৰ লৈকে সম্পূৰ্ণ হৈ গল